নেক্সট আহা। ছাৰ শুব পাৰোঁনে? টেংকু আহা বহাহি আহা। ছাৰ মানে মোৰ সমস্যা এটা আছিলে। হয় নেকি, কোৱাচোন কোৱা। ছাৰ মোৰ আজি ৰাতিপুৱাৰ পৰা পেটটো বহুত বিষাই আছে। হয় নেকি, কালি দিনটো তুমি কি খাইছিলা বাৰু কোৱাচোন। ছাৰ মানে মই বেছি একো খোৱা নাই, খালি ৰাতিপুৱা শুই উঠি চাহ, বিস্কুট, ৰুটি, চানা, দীঘল যে ভুজিয়াটো সেইটো খাইছোঁ, আৰু তাৰপাছত ভাত, আলু ভাজি, দালি, মাংস, কচু তৰকাৰী, চিকেন ড্ৰামষ্টিক, আৰু তাৰ পাছত মানে ছাৰ ওচৰৰ বিয়া এখন আছিলে, তাত ভাত, পোলাও, খাহী মাংস, চাটনি, আৰু ৰাতি মানে ভাত খালোঁ আৰু বিয়াৰ পৰা অনা পোলাও আৰু মাংস এইকেইটা খাইছিলোঁ। বেছি বাৰু বিশেষ একো খোৱা নাই, এইকেইটাই খাইছিলোঁ। গোহাঁই তুমি ইমানবোৰ খাইছা, তোমাৰ এইটো পেট নে টেংকি? ছাৰ মইতো পেট বুলিয়ে ভাবোঁ, আপুনি বা এতিয়া কি বুলি ভাবে? মই তোমাৰ এইটো পেট বুলি নাভাবোঁ দেই, মই তোমাৰ এইটো পেট বুলি কেতিয়াও নাভাবোঁ, তোমাৰ এইটো নিশ্চয় টেংকি। আৰু তুমি এসোপাই অতসোপা তোমাৰ সেইটো পেটত ধৰিছেনে? মই কিন্তু হ'লে এইবিলাক খোৱাহেঁতেন মই একেবাৰে কোনদিনাখনেই স্বৰ্গপুৰী হ'লোহেঁতেন ঠিক নাই। তুমি এতিয়া ইমান সোপা খায়ো একেবাৰে আছানে? বা ছাৰ মইতো কালি কমেইহে খাইছোঁ, এনেইতো ইয়াত থাকি অলপ বেছিয়ে খাওঁ বাৰু, কালিতে অলপ কমাই খাইছোঁ। ভাত যেনিবা আপোনাৰ 2 চৰিয়ামান খাইছোঁ, বাকী ভাজি 1 চৰিয়া মানে হ'ব, আৰু মাংসটো একেবাৰে 5 বাতি 6 বাতি হ'ব, বিয়া ঘৰছে বেছি নিদিয়ে। সেই সিমানেই খাইছোঁ আৰু কমেই খাইছোঁ, তেওঁ জানো কিয় পেটটো বিষাইছে। দিয়কচোন দিয়ক, কিবা এটা আপুনি চলিউশ্যন দিয়ক মোক। হ'ব মই তোমাক টেবলেট কেইটামান দিম, সেইকেইটা খাবা, ভাল পাবা বাৰু। কিন্তু ইমানবিলাক খাব পাৰিছা দেই তুমি, মই সেইটোহে ভাবি আচৰিত হৈছোঁ। ছাৰ আৰু পাৰিছোঁ আৰু তেনেকেই। আগতে মানে মই বহুত সৰহেই খাওঁ, কালিহে অলপ কম খালোঁ দেই। কালি ভাতটো মই বেছিও খোৱা নাই, মানে 2 চৰিয়াহে খাইছোঁ। আগতে মই 5 চৰিয়া 7 চৰিয়ামান খাওঁ, এতিয়া 2 চৰিয়া খাইছোঁতো কমেই হ'ব লাগে, পেটটো জানো কিয় বিষাইছে। আগতে কিন্তু তেনেকুৱা হোৱা নাই। ঠিক আছে তুমি এতিয়া মোৰ মাথাটো গৰম কৰিব নোৱাৰা নালাগে, মোৰ মাথাটোহে বিষাইছে কথাষাৰ শুনি। বাৰু তুমি এতিয়া যোৱা, মই নাৰ্ছজনীৰ হাততে লিখি দিম, তুমি ধুনীয়াকৈ খাবা সেইকেইটা। যোৱা তুমি আগফালেকে বহাগৈ। ঠিক আছে যাওঁ দিয়ক।